Hello my dear friends, welcome back to my channel Queen's Blog. So আজি আপোনালোকক মই লৈ যাব ওলাইছোঁ the white land, the famous white land মানে বগামাটিলে। তো আকৌ এটা ট্ৰিপ মোৰ ভাল পোৱা মানুহসকলৰ লগত। তো আপোনালোকে চাব আৰু ভইচ অভাৰ নিদিওঁ, গোটেই ট্ৰিপটো কিমান এনজয় কৰিলোঁ সকলোৱে চাব। আৰু এয়া আৰম্ভণিতে আমি গৈ পিনে গুৰেশ্বৰত এখন খুব ভাল হোটেল আছে, নামটো মই পাহৰিলোঁ চাবলৈ, কিন্তু খুব ধুনীয়া। আৰু আপুনি তাত যদি একাপ চাহ খাই একদম ফ্ৰেছ লাগি যাব। মানে এইটো আহোঁতেও আমি চাহ খাইছিলোঁ এখন হোটেলত, কিন্তু বহুত ভাল পালোঁ। গুৰেশ্বৰত মানে চাহৰ হোটেলত যদি চাহ খায় আপুনি যিকোনো এখনত খুব সুস্বাদু চাহ খাবলৈ পাব। তো বাকী ট্ৰিপটো আপোনাক সকলক মই দেখাই আছোঁ, চাই যাব কি কি কৰিলোঁ, কি কি কৰা নাই, কিমান এনজয় কৰিলোঁ। আৰু যদি বিচাৰে আপোনালোকেও বগামাটিলৈ যাব পাৰে। নেই নেই নাযায় চাগে। কিমান দিব লগা আছে? এই সেইফালে আছে, ক'ৰবাত জাগা ৰাখিছে বোলে। হেল্ল' गर्ल्स गर्ल्स इसके लिए का बगामती नाम दिया? आई डोंट नो, हो सकता है। वहाँ पर पिता नहीं है ना? তো এইখন হৈছে পাহাৰ, মানে বগামাটিৰ ছাইডত থকা। তাত যদি আপুনি ওপৰলৈ যায়, তাতে বুদ্ধদেৱৰ এটা খুব ডাঙৰ ষ্টেচু আছে, মূৰ্তি আছে, আৰু তাত কিবা কিবি অকণমান পাৰ্ক টাইপ বনাইছে। কিন্তু ওপৰলৈ উঠি যাব লাগিব, এখন পাহাৰ বগাব লাগিব তেনেকুৱা। আৰু উঠি যোৱাটো সহজ মানে নহয়ে চাগে, নামি অহাটোও সহজ নহয়। মানে আপুনি যদি বেছি খোজ কঢ়া তেনেকুৱা হেবিট নাই, আপোনাৰ মানে উশাহ নিশাহটো খুব প্ৰব্লেম হ'ব। বাট গৈ ভাল লাগে ওপৰলৈ। আমি গ'লোঁ তাতে, আৰু আমাৰ কলিগছে ৰোপ মানে কি যিটো জিপ লাইন আছে সেইটো মানে ট্ৰাই কৰিলে। তো এনেকৈ অকণমান ৰিলছ বনালোঁ, ফটো উঠিলোঁ। যিহেতু গৈছোঁ আৰু এনজয়মেণ্টটো যিখিনি লাগে সেইখিনি কৰিছোঁ আৰু, কিয়নো এইবিলাক ঠাইতো সদায় গৈ থকা নহয়। তো এয়া মোৰ কলিগছ গোটেইকেইটাই আমি একেলগে ফুৰিলোঁ, ঘূৰিলোঁ, এনজয় কৰিলোঁ, ৰাফটিং কৰিলোঁ।
Cutie. How much payment is there? Bye bye 2023. তবে আরিজিৎ সিং এর গান না আসাল তোলা গান না